আজি মই আলোচনা কৰিম past indefinite tense. past indefinite tense হৈছে এই টেন্সৰ মুখ্য ক্ৰিয়াৰ লগত ছিল ব্যৱহাৰ হ'ব। ছিল, ছিলা আৰু ছিলো। এই টেন্সৰ মুখ্য ক্ৰিয়াৰ লগত ছিল, ছিলা, ছিলো ব্যৱহাৰ হয়। যেনে তেওঁ খাইছিল, তাই নাচিছিল, মই পঢ়িছিলোঁ আৰু তুমি পঢ়িছিলা, তুমি গৈছিলা। এনেকুৱা সেন্টেন্স অসমীয়াত যদি এনেকুৱা সেন্টেন্স হয় তেনেহলে সেইটো হ'ব past indefinite tense. এই past indefinite tenseৰ ফৰ্মেশনটো হৈছে subject plus main verbৰ 2 নম্বৰ ফৰ্ম। সেইকাৰণে V2 লিখা হৈছে ইয়াতে MB2, that means main verbৰ 2 নম্বৰ ফৰ্ম আৰু লগতে অবজেক্ট থাকিব। এইটো হৈছে affirmative sentence. affirmative sentence past indefinite tenseৰ affirmative sentenceৰ ফৰ্মেশন এইটো। এতিয়া negative sentenceৰ ফৰ্মেশনটো হ'ব এনেকুৱা subject plus did not plus main verbৰ 1 নম্বৰ ফৰ্ম plus object। আৰু interrogative হ'ব প্ৰথমে WH question হ'ব পাৰে নহ'ব পাৰে, তাৰপিছত did plus subject plus main verbৰ 1 নম্বৰ ফৰ্ম, সেইকাৰণে MB1 লিখা হৈছে plus object। interrogative negative এই সেন্টেন্সৰ ফৰ্মেশনটো হ'ব WH question plus did plus subject plus not plus verbৰ 1 নম্বৰ ফৰ্ম, main verbৰ 1 নম্বৰ ফৰ্ম plus object। এতিয়া ফৰ এক্সাম্পল তেওঁ ভাত খাইছিল। তেওঁ ভাত খাইছিল ইয়াৰ সাবজেক্ট হৈছে তেওঁ আৰু খোৱা কামটো হৈছে মেইন ভাৰ্ব আৰু অবজেক্টটো হৈছে ভাত। এতিয়া এই খোৱা কাম যেটো আছে সেইটো হৈছে মুখ্য ক্ৰিয়া, মেইন ভাৰ্ব। এইটো মুখ্য ক্ৰিয়াৰ লগত ছিল, খাই খোৱা কামটো হৈছে মুখ্য ক্ৰিয়া আৰু ইয়াৰ লগত ছিল অথবা ছিলা অথবা ছিল এনেকুৱা ব্যৱহাৰ হ'ব। তেতিয়াহ'লে সেইটো আমি নিঃসন্দেহে যেতিয়া ট্ৰান্সলেট কৰিম, অনুবাদ কৰিম, past indefinite tense অনুযায়ী এই ফৰ্মেশন অনুযায়ী আমি কৰিব লাগিব। সাবজেক্ট প্লাস মেইন ভাৰ্বৰ 2 নম্বৰ ফৰ্ম প্লাস অবজেক্ট। তেনেহ'লে সাবজেক্ট হৈছে তেওঁ ইংৰাজী হৈছে হি। সাবজেক্টৰ মেইন ভাৰ্বৰ যেটো কি আছে 2 নম্বৰ ফৰ্ম eat at eaten, eat at eaten। eat হৈছে প্ৰেজেন্ট, at হৈছে past আৰু eaten হৈছে past participle B1 B2 B3। তেনেহ'লে ইয়াতে B2 আছে MB2, that means he ate rice। এটা হল affirmative sentence। এতিয়া এইটো নেগেটিভ সেন্টেন্স নেগেটিভ কেনেকৈ বনাম? নেগেটিভ বনাব লাগিব এই ফৰ্মেশন অনুযায়ী subject plus did not plus main verbৰ 1 নম্বৰ ফৰ্ম plus object। he did not main verbৰ 1 নম্বৰ ফৰ্ম, এইটো 1 নম্বৰ ফৰ্ম he did not eat rice। এইটো হৈছে নেগেটিভ। এতিয়া ইন্টাৰোগেটিভ কেনেকৈ বনাম? ইয়াত আছে did plus subject plus main verbৰ 1 নম্বৰ ফৰ্ম plus object। এইটো এতিয়া ইয়াৰ আগত আৰু এটা আছে, সেইটো WH question। WH question হ'ব পাৰে নহ'ব পাৰে, কিন্তু কেতিয়া WH question হ'ব আৰু কেতিয়া নহ'ব? WH question তেতিয়াই হ'ব যেতিয়া কোনো এটা কোৱেশ্চনৰ এনসাৰত ডিটেইলছ এনসাৰ দিব লাগে, ডিটেইলছ উত্তৰ দিব লাগে, পুংখানুপুংখভাৱে ক'ব লাগে, তেতিয়া WH question বহিব। কিন্তু যদি কোৱেশ্চনৰ এনসাৰটো yes আৰু নোৰ মাজত হয় তেতিয়াহ'লে WH questionৰ প্ৰয়োজন নাই। তেনেহ'লে
ইয়াতে কি কোৱা হৈছে তেওঁ ভাত খাইছিল তেওঁ ভাত খোৱা নাছিল তেওঁ ভাত খাইছিল নে ইয়েছ অথবা নো এই দুয়োটাৰ ভিতৰত এনসাৰ দিব পাৰি গতিকে WH কোৱেশ্চনৰ প্ৰয়োজন নাই তেওঁ ভাত খাইছিল নে তেওঁ ভাত খাইছিল নে তেওঁ ভাত খাইছিল নে যদি কোৱা হয় ইয়েছ তথাপি এনসাৰ হৈ যাব তেওঁ ভাত খাইছিল নে যদি কোৱা হয় নো তথাপি ইয়াৰ এনসাৰটো হৈ যাব গতিকে ইয়াত WH কোৱেশ্চনৰ প্ৰয়োজন নাই তেনেহ'লে প্ৰথমে আমি কি কৰিব লাগিব ডিড সাবজেক্টটো কি আছে হি ডিড হি মেইন ভাৰ্বৰ 1 নম্বৰ ফৰ্ম ইট ডিড হি ইট আৰু অবজেক্টটো হৈছে ৰাইচ তেওঁ ভাত খাইছিল নে ইয়েছ আৰু নোৰ মাজত এনসাৰটো হোৱাৰ কাৰণে এইটো WH কোৱেশ্চনটো বহা নাই যদি কোৱেশ্চনটো এনেকুৱা হ'লেহেঁতেন তেওঁ কি খাইছিল তেওঁ কি খাইছিল তেওঁ কি খাইছিল কোৱাৰ লগে লগে ইয়াৰ এনসাৰটো হ'ব তেওঁ ভাত খাইছিল অথবা ৰুটি খাইছিল কিবা এটা খাইছিল ডিটেইলছ ক'ব লাগিব তেনেহ'লে ইয়াতে WH কোৱেশ্চনটো বহাব লাগিব এতিয়া কথা হ'ল কি অসমীয়াত কি এইটো ইংৰাজীত হ'ব হোৱাট তেনেহ'লে ইয়াতে লিখিব লাগিব প্ৰথমে WH কোৱেশ্চনটো বহাব লাগিব হোৱাট খাইছিল যেহেতু হোৱাট ডিড সাবজেক্ট হি ডিড সাবজেক্ট হোৱাট ডিড হি ইট তেওঁ কি খাইছিল ঠিক তেতিয়া এই WH কোৱেশ্চনটো বহাব লাগিব যেতিয়াই কোনো কোৱেশ্চনৰ এনসাৰত ডিটেইলছ ক'ব লাগে তেতিয়াই WH কোৱেশ্চন বহাব লাগে